এইটো হোটেলতে আহিলোঁ আৰু আজি আমি ইয়াতে ভাত খাই কিনে যাম। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো ফ্ৰেণ্ডছ, আজি ঘৰৰ পৰা নহয়, আজি ৰঙিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। মানে মই যাই আছোঁ লখিমপুৰ। তো ৰঙিয়া ষ্টেচনত আহি পালোঁ। চাওক, এইটো ৰঙিয়া ষ্টেচন। তো আজি ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভাবিছিলোঁ ইয়াৰ পৰা ভিডিঅ' নকৰোঁ, কিন্তু ইয়াৰ পৰাই কৰিলোঁ। আৰু ইয়াত এইবিলাক সকলোবিলাক দেখাম। আগতে বাহিৰৰ পৰা কিবা খাই আহোঁ, মানে ঘৰৰ পৰা নাখাই আহিছিলোঁ, বহুত ভোক লাগিছে। তো ভাবিলোঁ আগতে খাই আহোঁ। আৰু এইটো চাওক, ইয়াতে মানুহবিলাক ৰখি আছে, কোনোবাই ফটো উঠি আছে আৰু আমি বাহিৰত যাই আছোঁ। আৰু চাওক, আপোনালোক চাওক, এই ওপৰত লিখা আছে ৰঙিয়া। এই চাওক, মই জুম কৰি দেখাই আছোঁ, ৰঙিয়া জাংচন। আৰু আমি ভাত খাম, মানে গোটেই ৰাতি যিহেতু আমাৰ ট্ৰেইনতে থাকিব লাগিব, হোটেলত আহিলোঁ আৰু ইয়াৰ পৰাই আজি ভাত খাম। খোৱাৰ পিছত আকৌ আমি যাম। তো খোৱাৰ আগতে ভালকৈ হাত ধুই লওঁ। দাদা, দুটা ভাত দিবচোন এইফালে। অৰ্ডাৰ কৰাৰ অলপ পিছতে আমাক ভাত দিলে। তো এতিয়া আমি খোৱা ষ্টাৰ্ট কৰোঁ। তো খোৱা বোৱা শেষ। এতিয়া আমি বেগ লৈ কিনে বিলটো দি কিনে আকৌ ৰঙিয়া জাংচনলৈ উভতি যাম। দাদা পইচা কি গালা? ভাত অনলি ভাত। অনলি জিৰা। আৰু আমি হোটেলৰ বিল চিল দি কিনে ষ্টেচনলৈ আকৌ উভতি যাই আছোঁ। এই চাওক, ষ্টেচন আহি পালোঁ। আৰু এতিয়া আপোনালোকক অলপকৈ ইয়াৰ চিনাৰীবিলাক দেখাম। ओ পতা নেহি যে কৌন সা নশা কৰতা হে, यार मेरा हर एक से वफा करता है। আৰু এই চিনাৰীটো জাংচনৰ হোমৰ আগতেই এই চিনাৰীটো পাব, মানে ফাৰ্ষ্ট গেট পাৰ হয়। আৰু ইয়াতে বহুত ভাল ভাল ফুলবিলাক ৰুই থৈছে। আৰু অলপ পিছতে আমি সেইফালে যাম, টিকেট কাউণ্টাৰৰ ফালে। তাৰ আগতে এইফালৰ পৰা আপোনালোকক অলপ কিবা দেখাই লওঁ। 7:01 বাজিছে এতিয়া। আৰু এইফালেও চিনাৰী আছে, বহুত ভাল লাগিছে চিনাৰীবিলাক। আৰু ইয়াত লিখা আছে ন' পাৰ্কিং। ইয়াত কোনো গাড়ী চাড়ী পাৰ্কিং কৰিব নোৱাৰিব ভিতৰত। আৰু এই ওপৰৰ লাইটকেইটা কিন্তু মোৰ ওচৰত তামাম লাগিছে। আৰু আপোনালোকৰ? আৰু এতিয়া আমি ভিতৰ পিনে মানে কেনেকৈ, মানে য'ত টিকেট কাটে, টিকেট কাউণ্টাৰ, সেইপিনে এইটো গেট। আৰু এইটো ছেকেণ্ড গেট। আৰু ফাৰ্ষ্ট গেটত আছে সেই চিনাৰীবিলাক। আৰু এইটো টিকেট কাউণ্টাৰ। এই চাওক, অসংৰক্ষিত টিকট প্ৰণালী। আৰু আপোনালোকৰ যেতিয়া আমনি লাগিব, তেতিয়া এইফালে বহিব পাৰিব। বহাৰ চিট দি থৈছে, এই চাওক, এইফালে দি থৈছে। আৰু ইয়াতে দি থৈছে এটা টিভি, আপোনালোকে টিভিও চাব পাৰিব। ডিস্কভাৰী আৰু কিবা কিবি চাব পাৰিব। আৰু ওপৰত দি আছে চাওক, ইমান ধুনীয়াকৈ আৰ্ট কৰিছে, হৰিণা, গড়, এইফালে টিভি। আৰু চাব, মই আপোনালোকক একটা বস্তু দেখাইছোঁ। চাওক, ইমান দূৰ যাম লখিমপুৰত, মই পিন্ধি আহিছোঁ জোতা শ্বু। আৰু চাওক, সি কি পিন্ধি আহিছে, চাওক, চেণ্ডেল। সি য'তে যায় ত'তে এই চেণ্ডেল পিন্ধিয়ে যায়। চাওক, ইয়াত কেইটামান চেইন থৈ দিছে এইফালে, চাওক। কিহৰ কাৰণে বান্ধ থৈছে এইটো ক'ব নোৱাৰিলোঁ। আমি দুজনে চিধা যাই আছোঁ, মানে সেইফালে যাব লাগিব। মানে আমি যিহেতু 3 নম্বৰ প্লেটফৰ্মৰ পৰা ট্ৰেইনত উঠিব লাগিব। ৱেইটিং হল এইটো পেচেঞ্জাৰবিলাকৰ, এইবিলাক ৱেইটিং হল। এই ফ্ৰেণ্ডছসকল নক'ব আৰু, মানে মই কিবা ভিডিঅ' কৰি আছিলোঁ, এজন পইণ্ট আহি মোক ক'লে ভিডিঅ' নকৰিবি। আৰু মই ক'লোঁ কিয় নকৰোঁ? ক'লে নাই, ভিডিঅ' নকৰিবি, মানে CC কেমেৰা আছে, ধৰা পৰিলে আকৌ আমাক কিবা ক'ব, ওলাই দিব চাকৰিৰ পৰা। চ' সেইকাৰণে আৰু উঠোৱা নাই, ইফালে আহিলোঁ। আৰু এতিয়া বাজিছে 8টা। আৰু এতিয়া আহি আছে 1 নম্বৰ প্লেটফৰ্মৰ ট্ৰেইন। আৰু আমাৰ ট্ৰেইনটো আহিব, আমাৰ মানে যিটোত আমি যাম সেইটোত আহিব 3 নম্বৰ প্লেটফৰ্মত। সেইফালে যাব নেকি? তলফালে চাগে এইফালৰ পৰা ৰাজধানী এক্সপ্ৰেছ আহি আছে, মানে অলপ শব্দ হৈ আছে, হৰ্ণ বজাই আছে।
আজি ইয়াত এটা প্ৰমাণ কৰিম মানে মোৰ ফ্ৰেণ্ড কেইটাই কৈ থাকে যে ৰাজধানী এক্সপ্ৰেছবিলাকে ৰঙিয়া জংচনত ৰাখে তো আজি চাম সঁচাকৈ ৰাখে নেকি যাই আছে দেখোন ক'ত ৰাখিলে সিহঁতে চাগে মিছা কথা কৈছে পাৰ কৰাই Alipurduar Junction Intercity Special Express is arriving on platform number 1 অনুগ্ৰহ কৰি মন কৰিব গাড়ীৰ সংখ্যা 05770 নামনিমুৱা লামডিং আলিপুৰদুৱাৰ জাংচন ইণ্টাৰচিটি স্পেচিয়েল এক্সপ্ৰেছ 1 নম্বৰ প্লেটফৰ্মত আহি আছে कृपया ध्यान दें गाड़ी संख्या 05770 डाउन लामडिंग अलीपुरद्वार जंक्शन इंटरसिटी स्पेशल एक्सप्रेस प्लेटफॉर्म क्रमांक 1 पर যেহেতু এতিয়া ট্ৰেইন আহি আছে গতিকে আমি ইয়াৰ পৰা অলপ মোবাইলটো চাৰ্জ কৰি লৈ যাওঁ এই চাওক আমি মোবাইল চাৰ্জ কৰি আছোঁ আৰু মোবাইল চাৰ্জ কৰি আহি পৰিল ট্ৰেইন এই যে চাওক এইটোৱে হ'ল আমাৰ ট্ৰেইন চৰি মানে আমাৰ নিজা নহয় মানে এইটোতে আমি যাম আজি আৰু এতিয়া বাজিছে 11টা 7 আৰু কালি লখিমপুৰত যাই কিনে পাম ৰাতিপুৱা S4 এইটো আছে S4 আৰু আমাৰ যাব লাগিব H7ত এটা আছে S4 H7 S5 আৰু ইয়াত আছে S6 আৰু এতিয়া পালোঁ আমি S7 ইয়াতে আমি বহিম এই ইয়াতে 34 এই 33 আমাৰ 32 আৰু 33 নহয় ইয়াতে তো এতিয়া আমি পাই গ'লোঁ সিফালেদি উঠিম যাওঁ তো বাই ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু নেক্সট ভিডিঅ' আৰম্ভ কৰিম ক'ৰ পৰা লখিমপুৰৰ পৰা উত্তৰ লখিমপুৰৰ পৰা আমি নেক্সট ভিডিঅ' আৰম্ভ কৰোঁ ট্ৰেইনত অলপ কিবা বিক্ৰী কৰি লওঁ ৰ'ব এই পাপৰ বিৰিয়ানী তো এতিয়া আমাৰ চিট পাই গ'লোঁ তো বাই ৰঙিয়া বাই ফ্ৰেণ্ডসকল